নমস্কাৰ দৰ্শকসকল, সময়ৰ এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বেদান্ত ভাৰ্গৱ আৰু মই দেৱাশিষ শৰ্মা। আৰু দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে সময়ৰ যি যাত্ৰা, সেই যাত্ৰা আমি আজিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আমি আশা কৰিম, আৰম্ভণিতে আমি আশা কৰিম আমাৰ এই যি যাত্ৰা হ'ব, সেই যাত্ৰাত আপোনালোক সহযাত্ৰী হ'ব। আমি যিখিনি বিষয়বস্তু আপোনালোকৰ মাজলৈ লৈ আনিম, যিখিনি ভাল লগা কথা বা কিছুমান পাহৰণিৰ গৰ্ভলৈ গুচি যোৱা কিছুমান কথা আচলতে আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিম। আমি আশা কৰিম আমাৰ অনুষ্ঠান আপোনালোকে উপভোগ কৰিব, আমাক উৎসাহ যোগাব। এতিয়া যি ভিডিঅ' আমি আপোনালোকক দেখুৱাম, সেই ভিডিঅ' চাইও আপোনালোকে ভাল পাব বুলি আমি আশা কৰিছোঁ। গতিকে আহকচোন আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আৰু সকলোৱে কোৱাৰ দৰে আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'টো। আৰু ফাইনেলি আমি ইতিমধ্যে আহি পাই গ'লোঁ আৰু কৈছোঁ যে আমি বৰ্তমান বৰপথাৰ নগৰৰ মাজমজিয়াত আছোঁ। আৰু গতিকে য'লৈ আহিছোঁ আমি, তেওঁ ইতিমধ্যে আমাৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে আহকচোন আমি তেওঁৰ কাষলৈ যাওঁ। আমি ইতিমধ্যে পাই গৈছোঁ, আমি দাদাজনৰ ঘৰ পাই গৈছোঁ আৰু দাদাজনো আমাৰ কাৰণে অপেক্ষা কৰি আছে। আৰু খুব ভাল লাগিলে, মোৰো ভাল লাগিছে। থেংক ইউ। এনেকুৱা বহুত দিন পৰা আচলতে লগ পাম বুলি আমি ভাবি আছিলোঁ। আজি ফাইনেলি আপোনাৰ কাষলৈ আহিবলৈ পাই খুব ভাল লাগিছে। আমি আচলতে একো কোৱা নাই, দৰ্শকসকলক আমি এতিয়ালৈকে একো কোৱা নাই। আমি কাৰ ওচৰলৈ গৈছোঁ, কিয় গৈছোঁ, কেলৈ গৈছোঁ, একো কোৱা নাই। প্ৰথম অকণ বহি চাহ খাওঁ একদম ক'লা ভাল ন তোমাৰ? ভালে। ইতিমধ্যে আমি আহি মৃগাংকৰ পৰা দুলদাৰ ঘৰত আমি বহিলোঁ আৰু বহি ইতিমধ্যে দেৱাশিষে চাহকাপ খাই তাৰ কামত লাগি গ'ল। আৰু ময়ো চাহৰ মানে শেষ শোহা মাৰি শেষ কৰিলোঁ। আৰু এতিয়া কিয় আহিছোঁ, কেলৈ আহিছোঁ, এই কথাটো মই এতিয়ালৈকে আপোনালোক যিহেতু জনোৱা নাই। দুলদাৰ টেবুলখনত আমি বহিলোঁ, আহি ৰুমটোৰ ভিতৰতে আহি এটা অলপ বেলেগ পৰিৱেশ দেখিলোঁ। কাষতে গীটাৰখনো দেখিলোঁ। গানটো নিশ্চয় গায় আৰু মই কিছুমান দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। খুব ধুনীয়া ধুনীয়া আচলতে ইয়াত ছবি আঁকি থোৱা দেখা গৈছে, কিন্তু ছবিবোৰৰ অৰ্থ কি বা কি আচলতে কিহৰ কাৰণে এই ছবিবোৰ কি অৰ্থ লৈ আচলতে ছবিবোৰ অংকন কৰা হৈছে, সেয়া এতিয়ালৈকে মই জানিব পৰা নাই। তথাপিতো গীটাৰখন যেতিয়া দেখিছোঁ, গীটাৰখন দুলাখ মহাত্মক আৰু তাৰপিছত আচলতে গোটেই কথাখিনি কম। এই মনত কি গুণগুণাব বিচাৰিব আপুনি? জয়ন্ত হাজৰিকাৰ গান এটা গাওঁ। নিশ্চয়, মোৰ খুব ভাল লগা মানে এজন শিল্পী। এইবোৰ গীত আচলতে খুব নুশুনা হৈ পৰিছে কিন্তু মানুহে। ৰূপালী জোনা ছায়া জুৰিৰে পাৰ পামে পামে কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে যাত্ৰা বিচৰাৰে
প্ৰগ্ৰেমৰ আৰম্ভণিতে মানে অনুষ্ঠানটোৰ আৰম্ভণিতে খুব ভাল লগা এটা গীত শুনিলোঁ আচলতে চৰ্চা আছিল চৰ্চা হেৰাই গৈছে সেইকাৰণে আচলতে ক'ৰবাত হয়তো সুৰ তাল লয়ৰ সংমিশ্ৰণবোৰ আচলতে নোহোৱা হৈ গৈছে বেয়া পাব নালাগে দৰ্শকসকল ছবিৰ কথাটো মই আৰম্ভণিতে পাতি লওঁ ছবিখিনি ওচৰতে যদি চাওঁ কেতিয়াবা আচলতে ছবি অঁকাটো এটা আপোনাৰ আচলতে নিচা হবি কি নিচাই এতিয়াও ছবি আঁকি থাকে মই ছবি আঁকি থাকোঁ ছবি ভাল লাগে আৰু দিনটো ব্যস্ততাৰ মাজত আৰু মানে সেইটো মনত কিবা এটা শান্তি দিয়ে এইফালে এই ছবিখন আমি দেখিছোঁ আচলতে মই ধৰিব পৰা নাই কিন্তু এতিয়ালৈকে এইখনৰ অৰ্থ হ'ল এই তিনিটা গজাল চোৱাচোন এখন পৃথিৱীখন ধুনীয়া হৈ পৰিছে পুৰা ৰঙেৰে ভৰি আছে আৰু তিনিটা গজালে তাক খুটি খুটি ধৰি ৰাখিছে তিনিটা হাতত ধৰি আছে মানুহবিলাকে আমি এই গজালৰ নিচিনা হৈ পেলাই নিজৰ লক্ষ্যৰ কাৰণে ধুনীয়া পৃথিৱীখনত আগুৱাই যাব লাগিব আৰু চবফালে কালাৰ বিয়পাব লাগিব এইখন আমি কালাৰ বিয়পোৱাটো দেখুৱাইছোঁ চবফালে দেখিছে নাই কালাৰ অভাৱ বিয়পি কিন্তু এতিয়া মূল বিষয়টোলৈ আহিব বিচাৰিছোঁ গীত তাৰপিছত চিত্ৰ সেয়া আছিলে আচলতে আনুষংগিক হয়তো অনুষ্ঠানৰ প্ৰথমতে আপোনালোকে ভাবিলে চাগে গতানুগতিকভাৱে গীত নৃত্যৰ বা এনেধৰণৰ অনুষ্ঠান লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ গীত থাকিবই সংগীত লাগিবই জীৱনত বা এনেধৰণৰ যিবোৰ আজৰি সময়ৰ কাম বা সকলোৰে আচলতে পেচাবোৰ বেলেগ বেলেগ হয় কেতিয়াবা সংগীত মই কৈছোঁ সংগীত মানুহৰ জীৱনত থাকিবই লাগিব সংগীত আচলতে কেনেধৰণে মানুহক এটা পৰ্যায়লৈ লৈ যায় সেয়া আমি সকলোৱে জানো কিন্তু তাৰ আগতে মই এটা প্ৰডাক্ট দেখুৱাব বিচাৰিছোঁ চিকমিক খুব এটা ভাল লগা নাম আৰু এই চিকমিকৰ আঁৰৰ মানুহজন হৈছে মৃগাংক বৰা দুলদাক আমি আগৰ পৰাই জানো কাৰণ দুলদাৰ দেউতাক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰদান বৰা ছাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাৰৰ ল'ৰা হিচাপে দুলদাৰ লগত চিনাকি যদিও আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে দুলদা মই যিহেতু আপুনি মেট্ৰিক পাছ কৰিলে কটনলৈ গ'ল কটনৰ পিছত ক'লৈ গুচি গ'ল কটনৰ পিছত বেংগলৰ গৈছিল বেংগলত মই বায়'টেকনলজি পঢ়িলোঁ আৰু তাৰপিছত দিল্লী গ'লোঁ দিল্লীত গৈ MBA কৰিলোঁ MBA কৰি তাৰপিছত মই কিমান চনৰ কথা 2004ত মই গ'লোঁ দিল্লী আৰু 2007ত বেক টু বেংগলৰ বেংগলৰ মানে মোৰ প্লেচমেণ্ট বেংগলত হ'ল ঘূৰি গ'লোঁ বেংগলৰ মানে MBA কৰাৰ পিছত MBA কৰাৰ পিছত কিমান বছৰ চাকৰি কৰা হ'ল মোৰ মোটামুটি 10 বছৰ মই কৰ্পৰেট লাইনত থাকিলোঁ মানে কিমান চনৰ পৰা হ'ব আপুনি 2007ৰ পৰা 17লৈকে 17 তাৰপিছত 18 19 20 21 মানে 18 19 20 21 4 বছৰ চিকমিকৰ মই কিন্তু কৈছোঁ যে চিকমিকৰ জন্ম হোৱা আজিৰ পৰা 4 বছৰ পূৰ্বে গতিকে কিমানটো পৰ্যায়ত এই কোম্পানীটো তেওঁ আচলতে কোম্পানীটো যেতিয়াতো 4 বছৰ হৈ গ'ল কেনেধৰণে এটা বিশাল পৰিসৰৰ মাজত আপুনি আবদ্ধ হৈ আছিলে তথাপিতো বেংগলোৰত ইমান এটা বিশাল মানে কৰ্পৰেট ছেক্টৰত আছিলে তাৰপিছত হঠাৎ কিয় মনলৈ আহিল যে নিজাববীয়াকৈ এটা উদ্যোগ গঢ় দিব লাগে বা বেক টু পেভিলিয়ন মই পুনৰ ঘৰলৈ ঘূৰি যাব লাগে জানো আপুনি এটা ল'ৰা এটা সন্তান যথেষ্ট কষ্ট হয় আমি বুজি পাওঁ যে দূৰত থাকি চাকৰি কৰাটো আৰু ঘৰখনৰ যিটো দায়িত্ববোধ সেয়া ময়ো বুজি পাওঁ সেয়া আপুনিও ভালদৰে বুজি পায় সেইকাৰণে আচলতে আমি ভাল লগা কামবোৰ কিছুমান এৰি হ'লেও আহিবলগীয়া হ'ল সেইকাৰণে আপুনিও আহিলে ময়ো আহিলোঁ তাৰপিছত কিয় আচলতে ইয়ালৈ ঘূৰি অহাৰ পিছত কেনেধৰণে এইটোৱে যে কৰিম কিয় মনলৈ আহিলে নাই ইয়ালৈ ঘূৰি অহাৰ মেইন ৰিজন মই ঘৰলৈ মা দেউতা ৰিটায়াৰ হৈছে বুলিয়ে মই ঘূৰি অহা নাই অ'কে আমি গৈ থাকোঁ নেকি কথা পাতিম তাৰপিছত আমি ইয়ালৈ ঘূৰি আহিছিলোঁ মই আচলতে যেতিয়া ইনফ'চিছত কাম কৰিছোঁ অ'কে মই মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেমত আছোঁ মই
তেতিয়া মানে ব'ল। সেইটো এটা বৰ ডাঙৰ কোম্পানী তাত মানে মোৰ একচুৱেলি ক্লায়েণ্টৰ নাম ল'ব নালাগে বৰ ডাঙৰ ক্লায়েণ্টৰ কাৰণে আমি কাম কৰিছিলোঁ মানে বহুত বহুত ডাঙৰ ক্লায়েণ্ট তোমালোকে চবেই ব্যৱহাৰ কৰা সেই ক্লায়েণ্টৰ প্ৰডাক্ট গতিকে তেওঁলোকৰ আমি তেওঁলোকৰ প্ৰজেক্টবিলাক ইনফ'চিছলৈ অনা আৰু প্ৰজেক্টবিলাক ডেলিভাৰী দিয়া গোটেই বস্তুটো আমি চাইছিলোঁ আমাৰ টিমটোৱে আমাৰ টিমত 3জন মানুহ আছিলে মাত্ৰ সেই ডিপাৰ্টমেণ্ট মানে সেই কোম্পানীটোৰ কাৰণে বা সেই পাৰ্চনেল মানে ব্যক্তিগত কোম্পানীটোৰ কাৰণে আপোনালোকে মানে প্ৰজেক্টবোৰ য়েছ প্ৰজেক্ট ডেলিভাৰী দিব কেইটা কোম্পানীত চাকৰি কৰা মোৰ 4টা ফল মই 4টাৰ যথেষ্ট অভিজ্ঞতা মই এই অভিজ্ঞতাৰ ফচলে আজি আচলতে চিকমিক অ'কে চিকমিকৰ কথা পাতিম বা সেইখিনি কথা আমি গম পালোঁ যে কেৱল আনৰ তলতে নহয় নিজাববীয়াকৈ কিবা এটা কৰাৰ হেঁপাহ উদ্যমৰ কাৰণে আজি চিকমিকৰ জন্ম গতিকে প্ৰথমে আমি চিকমিক চাই লওঁ আৰু এতিয়া মোৰ এটা লেব এটা আছে মই এতিয়াও লাগি থাকোঁ কাৰণ প্ৰডাক্ট উন্নত কৰিব লাগিব মোৰ কম্পিটিটৰটো এতিয়া চাৰ্ফৰ সৈতে কম্পিটিশ্যন কৰিব এৰিয়েলৰ সৈতে কৰিবলৈ পতঞ্জলিৰ সৈতে কৰিব বস্তু যদি ভাল নবনাওঁ তাতে নিকিনিব নহয় আৰু অসমত একচুৱেলি ক'ব গ'লে নহয় নাই ব্ৰেণ্ড এটা ধৰি লওক এই তেনেকুৱা মোৰ সপোন এটা অসমত এটা থলুৱা FMCG হ'ব লাগে অ'কে ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে মই অকণমান যদি ভিতৰলৈ আমি যাওঁ ব'লা ভিতৰত যিহেতু গোটেই উদ্যোগটো আচলতে মই কৈছোঁ যে এটা সৰু উদ্যোগ কিন্তু আচলতে সপোন যথেষ্ট ডাঙৰ আছে সৰু উদ্যোগটো ডাঙৰ হ'ব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজক এইখিনিতে কওঁ যে চিকমিক যিটো প্ৰডাক্ট মই কৈছোঁ কেইবাটাও 6টা প্ৰডাক্ট আছে আপোনালোকে বাচন ধোৱাৰ কাৰণে চিকমিক ব্যৱহাৰ কৰিব পাৰে ফেনাইল 2টা এটা চেণ্টেড আৰু এটা আমি সাধাৰণতে কওঁ যে সাপ খেদিবলৈ যিটো ব্যৱহাৰ কৰোঁ ক'লা ফেনাইল সেই ফেনাইলটো আছে লগতে বাচন ধোৱা হাত ধোৱা সকলোখিনি আচলতে তেওঁৰ প্ৰডাক্ট আমি যেনেধৰণে বেলেগৰ প্ৰডাক্ট ব্যৱহাৰ কৰোঁ সেই প্ৰডাক্টখিনি তেওঁ নিজেই এবাৰ মই যদি দেখুৱাবলৈ কওঁ সৰুকৈ মই কৈছোঁ যে ঘৰতেই তেওঁ প্ৰথমতে আৰম্ভ কৰিছে সেইটো ইনিচিয়েল ইউনিট আৰম্ভণি এটা ইউনিট কিন্তু যথেষ্ট পৰ্যায়ৰ আচলতে উন্নত পৰ্যায়ৰ তেওঁ প্ৰডাক্ট ইতিমধ্যে মাৰ্কেটলৈ আহিছে প্ৰথম যেতিয়া বজাৰলৈ গৈছিলোঁ মই 2টা ফেনাইল বিকি থৈছিলোঁ মোৰ প্ৰথম প্ৰডাক্ট ফেনাইলে ওলাইছিল বিকজ ডেট ইজ দ্য ইজিয়েষ্ট ওৱানটো মানে মাৰ্কেট কৰিবলৈ আটাইতকৈ উঠোঁ আৰু ফেনাইল কোনোনে বনাই অসম গতিকে প্ৰথম ফেনাইল বিকিছিলোঁ আজি আমাৰ গাড়ীখন ওলাই যায় কেতিয়াবা মাৰ্কেটিং কৰিবলৈ ঠিক কৰি আহে গোটেই গাড়ীখন শেষ কৰে এয়া আমাৰ বজন ছাৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাৰ কেনেকুৱা লাগে এতিয়া মই অৱসৰৰ পাছত অৱসৰ বিনোদন নহয় এতিয়া অৱসৰৰ পাছত আপুনি যথেষ্ট ব্যস্ত আছে দেখা যায় ল'ৰা বাহিৰত গ'ল চাকৰি কৰিলে কেইবাটাও ঘূৰি আহি নিজৰ ঠাই থকা এনেধৰণৰ এটা মানে খুব ভাল লগা কামেই কৰিছে বুলি ক'ব পাৰি কেনেকুৱা লাগে ছাৰ নিজকে জড়িত কৰি এতিয়া আমি দুইটাই ল'ৰাৰ লগত ব্যস্ত থাকি অতি ভাল লাগে বাইদেউ এতিয়া যিহেতু অৱসৰ আমি দুইটাই অৱসৰ লৈছোঁ দুটা অৱসৰ লৈয়ে আমি ইয়াত সোমাই পৰিছোঁ ভাল লাগিছে কি ক'ব বিচাৰিব ছাৰ যিহেতু আমি বাহিৰৰ যিখিনি বস্তু ব্যৱহাৰ কৰোঁ সমান্তৰালভাৱে আমি জানো যে চিকমিকেও যথেষ্ট এটা গতিত আগবাঢ়িছে কিবা ক'ব বিচাৰিব নেকি বা যিসকলে ইউজ কৰিছে বা যিসকলে নাই কৰা মই ইউজ কৰাসকলকতো মই কৰি আছোঁ তেখেতসকলে আমাক যেনেকৈ সহায় কৰিছে আমাৰ ল'ৰাটোক তেনেকৈ সহায় কৰিছে চিকমিকক সহায় কৰিছে মই বৰ ভাল পাইছোঁ আৰু যিসকলে সহায় কৰা নাই তেখেতসকলে আহক আমাৰ থলুৱা উদ্যোগটো আগবাঢ়ি লৈ যাওক এবাৰ ব্যৱহাৰ কৰি চালে আচলতে এবাৰ ব্যৱহাৰ কৰিলে আৰু দ্বিতীয়বাৰ নিজেই লৈ যায় নিজে লৈ যায় আমাৰ ইয়াত 12 পেকেট লৈ যোৱা মানুহজনে এতিয়া 12 পেক লয়
সেইটো কাৰণে মই মানে নিশ্চয়কৈ এইটো খুব এটা ভাল লগা খবৰ যে 12 পেকেট লোৱা মানুহজনে 12টা মানে 12 টুকুৰা যদি লৈ যায় পৰৱৰ্তী পৰ্যায়ত 12 পেকেট নিবলৈ আচলতে 12 বেগ লৈ যায় গতিকে ই এটা খুব যোগাত্মক খবৰ বুলি কওঁ প্ৰতিগৰাকী গৃহিণীৰ লগত চিকমিক যেনেধৰণৰ কথা তেনেধৰণৰ আচলতে কাম ইতিমধ্যে বিভিন্ন যিসকল গৃহিণী আছে তেওঁলোকৰ লগৰী হৈ পৰিছে চিকমিক মই এই মুহূৰ্তত সোমাই আহিছোঁ যিটো ৰুমলৈ আৰু এই ৰুমত ইতিমধ্যে চিকমিকৰ যিসমূহ প্ৰডাক্ট আছে মই কৈছোঁ যে 6টাকৈ প্ৰডাক্ট এই 6টাকৈ প্ৰডাক্ট ইতিমধ্যে পেকেজিং কৰি থকা হৈছে আৰু আগতেই কৈছোঁ যে এই উদ্যোগটোৰ লগত এই ক্ষুদ্ৰ উদ্যোগটোৰ লগত প্ৰায় 12গৰাকী পুৰুষ মহিলা যুৱক যুৱতী ইতিমধ্যে সংস্থাপন দিছে মৃগাংকৰ চিকমিক নামৰ এই উদ্যোগটোৱে আৰু এটা কথা মই আকৌ কওঁ যে 12গৰাকী নহয় প্ৰায় 70টা পৰিয়ালক যেতিয়ালৈকে 70টা পৰিয়াল এই কোম্পানীটোৰ লগত জড়িত হ'ব পাৰিব বা সংস্থাপন দিব পাৰিব তেতিয়াহে মৃগাংক বৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সফল হ'ব বুলি তেওঁ ইতিমধ্যে কৈছে গতিকে মই কৈছোঁ যে এই উদ্যোগটোৰ লগত বা মৃগাংক বৰাৰ খুব কাষৰ পৰা আচলতে সহযোগিতা আগবঢ়োৱা সাহস দিয়া পিতৃ মাতৃ মই ইতিমধ্যে ছাৰৰ লগত কথা পাতিলোঁ বাইদেউ আছে এইবাৰ মাতৃৰ কাষলৈ আহিছোঁ বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ অকণ উঠি দিলে ভাল হ'ব অতিথিলে ভাল পাম যিহেতু আপুনি খুব ধুনীয়াকৈ কথাবোৰ পৰ্যবেক্ষণ কৰি আছে আৰু দেখিছোঁ আমি মহিলাসকলেও ইয়াত কৰি আছে গতিকে কেনেকুৱা লাগে ল'ৰাই এটা খুব ধুনীয়া উদ্যোগ গঢ়ি তুলিছে যি উদ্যোগৰ ফচলখিনি প্ৰডাক্টখিনি ৰাইজে আচলতে ব্যৱহাৰ কৰিছে কেনেকুৱা লাগে বাইদেউ ভাবি কথাটো মনত মোৰ ভালেই লাগে প্ৰথমতে তাৰমানে এই চিকমিক নামটো ময়ে দিছিলোঁ মই চিন্তা কৰিছিলোঁ যে এইটো যে আমি যেতিয়া ৰিটায়াৰ হৈ চাকৰি আমি শিক্ষয়িত্ৰী আছিলোঁ এদিন সি ঘৰলৈ আহি আমাক যেতিয়া নিজান দেখিলে ঘৰখন সি চাকৰি এৰি ঘৰলৈ ঘূৰি অহাৰ কথা ভাবিলে মই যে তুমি চাকৰি এটা লৈ আহা কিন্তু নহয় বোলে মই এনেকৈ উদ্যোগ এটা কৰিম ঠিক আছে আমি উদ্যোগটো আৰম্ভ কৰাত যথেষ্ট সহায় কৰিলোঁ নামটো ময়ে দিলোঁ এইটো কাৰণে যে মানে চিকমিকৰ নামেৰে আমাৰ যে গৃহিণীবিলাকৰ প্ৰত্যেকটো ঘৰৰ মজিয়াবিলাক কাপোৰ কানি বাচন বৰ্তন যেন চিকমিকাই থাকে প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ যে চিকমিকে কেনেধৰণে এটা পৰ্যায়ৰ পৰা আহি বৰ্তমান পৰ্যায় পাইছে আৰু যিখন গাড়ী ইতিমধ্যে মোৰ সহযোগী দেৱাশিষে দেখুৱাই আছে এইখন গাড়ীতে লৈ আচলতে নিজাববীয়াকৈ মই কৈছোঁ যে মৃগাংক বৰা ওৰফে দুল আমি দুলদা বুলি মাতোঁ আৰু তেওঁৰ এটা এণ্টাৰ টীম যিটো আমি দেখুৱালোঁ এণ্টাৰ টীমটোক লৈ আচলতে এনেধৰণে এইখন গাড়ীতেই আচলতে তেওঁলোকে মাৰ্কেটিং কৰে গোলাঘাট জিলাৰ পৰা বিভিন্ন প্ৰান্তলৈ তেওঁলোকে আচলতে চাওক মই আগতে প্ৰডাক্টবোৰ ইতিমধ্যে দেখুৱাইছোঁ যে ফেনাইলৰ পৰা আদি কৰি চিকমিক আপোনাৰ বাৰৰ পৰা আদি কৰি চিকমিক আপোনাৰ যিটো আমি কাপোৰ ধোৱা পাউডাৰলৈকে প্ৰত্যেকটো আচলতে প্ৰডাক্ট তেওঁলোকে নিৰ্মাণ কৰিছে আৰু লাহে লাহে আমি আশা কৰিম এই যিটো প্ৰডাক্ট বা চিকমিকৰ যিখিনি চিকমিকনি সেই চিকমিকনি সৰ্বভাৰতীয় পৰ্যায়লৈ ইতিমধ্যে লৈ যাবলৈ তেওঁ সক্ষম হ'ব আৰু অসমীয়া এজন উদ্যোগী হিচাপে তেওঁক আমি আচলতে এইখিনিতে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ যি ধৰণে মই কৈছোঁ যে পূৰ্বতে মই কৈছোঁ যে বেংগলোৰৰ পৰা তেওঁ ঘূৰি আহিল নিজ গৃহলৈ কিন্তু এটা মহৎ উদ্দেশ্য লৈ তেওঁ আজি কৈছে যে তেওঁৰ লগত 6-7জন এমপ্লয়ী আছে বা 10জনলৈকে এমপ্লয়ী আছে সেই এমপ্লয়ী তেওঁ বিভিন্ন সময়ত ফেচবুকৰ জৰিয়তে তেওঁ কয় যে মই যদি 70টা পৰিয়ালক এই চিকমিকৰ লগত জড়িত কৰাব পাৰোঁ তেতিয়াহে মই সফল উদ্যোগী বা সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা সেইদিনাহে কৰিম গতিকে মাৰ্কেটিং ক'লৈ যাব আজি আমাৰ টাৰ্গেট হ'ল ডিমাপুৰত সোমোৱা ডিমাপুৰত মোৰ মাল ডেলিভাৰী আছে ইতিমধ্যে কিমান ঠাইলৈ আচলতে আপোনাৰ এই মাৰ্কেটিং আমি পাইছে বুলি ক'ব পাৰি মানে গুৱাহাটীলৈ মাল পঠাওঁ গুৱাহাটীৰ বিপণন ক্ষেত্ৰত মোৰ মাল পাব তাৰপিছত হাতীগাঁও অঞ্চলত আছে মৰিগাঁও নগাঁও এইফালেদি যোৰহাট গোলাঘাটতো এণ্টায়াৰ গোলাঘাট ডিষ্ট্ৰিক্টতে আছে তাৰপিছত কাৰ্বি আংলঙৰ মাঞ্জালৈকে পাইছোঁগৈ তাৰপিছত নিজে যায়নে মই নিজে যাওঁ আৰু নহয় নিজে যাওঁ যদিও জেগাই জেগাই আমি মানে মানুহ বিচাৰি কৰোঁ কোনো ভাল মানুহ এজন পালোঁ যিজনৰ সেই ফিলিংছটো আছে বোলে আমি কৰিব লাগে ব্যৱসায় কৰিব লাগে নতুনকৈ কিবা এটা কৰিব বিচাৰিছে মই তেওঁক এনকাৰেজ কৰোঁ আহা তুমি আমাৰ লগত কৰা আমাৰ প্ৰডাক্টখিনি দিওঁ সেই তেনেকৈ কেতিয়াবা দেখিছোঁ বজাৰত আপুনি নিজে টেবুল পাৰি বহি থাকোঁ সেইটো বজাৰটো বেলেগ নেকি বেলেগ বজাৰ নহয় ব্যৱসায় কৰিব খুজিলে একচুৱেলি ব্যৱসায় কৰিবই লাগিব অসমীয়া ব্যৱসায় কৰিবই লাগিব আৰু ব্যৱসায় কৰিলে
তুমি লাষ্টটো অকণ সময়ৰ কাৰণে পাহৰি যাব লাগিব আৰু সেইটো মই নিজে ফিল কৰোঁ যে মই যদি লাষ্ট কৰোঁ তে মই বেলেগক কেনেকৈ ক'ম সেইকাৰণে মই বজাৰত বহোঁ আৰু মানে মই অনুপ্ৰেৰণা পাইছোঁ এই গুৱাহাটীৰ এজন ব্যৱসায়ী এতিয়া অসমীয়া ব্যৱসায়ী বজাৰত পাচলি বিক্ৰী কৰে অসমীয়া ল'ৰা হয় সৰুকৈ আৰম্ভ কৰা এতিয়া তেওঁলোকৰ 2-3খন দোকান কিন্তু এতিয়াও ফুটপাথত বিক্ৰী কৰে সেইকেইজন পিছত লাৰ্ণ ফ্ৰম দেম আৰু সেই পষ্টসমূহ আপুনি শ্বেয়াৰ কৰিছে মই শ্বেয়াৰ কৰিছোঁ বঢ়িয়া কিন্তু মই দৰ্শকসকল এইখিনিতে কওঁ যে ঢোলদাই যেনেধৰণে তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ গৈছে আৰু যিকেইজন যুৱক মই এই মুহূৰ্তত দেখুৱাইছোঁ যিজন যুৱক আচলতে এই মুহূৰ্তত ঢোলদাৰ সোহান বুলি ক'লেও আচলতে বঢ়াই কোৱা নহ'ব আৰম্ভণিৰ পৰা আছে কেনেকুৱা লাগে মাৰ্কেটিঙলৈ গৈ ভাল লাগে প্ৰডাক্ট খুব ধুনীয়া চেল হৈ আছে যিসকলে লয় মানে তেওঁলোকে লৈ থাকে আমাৰ প্ৰডাক্টটো ভাল গতিকে কিবা ক'ব বিচাৰিব প্ৰডাক্টৰ ক্ষেত্ৰত দৰ্শকসকল আপোনালোকে আমাৰ প্ৰডাক্টটো ইউজ কৰি চাওক এবাৰ ব্যৱহাৰ কৰি চাওক যদি ভাল পায় আকৌ ল'ব আমাৰ পৰা আৰু ভাল পোৱাটো এইটো গেৰাণ্টি আছে নামটো কৈ দিয়ে আকৌ প্ৰডাক্টটোৰ নাম চিকমিক গতিকে চিকমিকে সকলো চিকমিকাই ৰাখিব হয় হয় নিশ্চয়ভাৱে চিকমিকে সকলো চিকমিকাই ৰাখক আমি তাকে আশা কৰিছোঁ গতিকে মাৰ্কেটিঙৰ গাড়ী এতিয়া ওলাই যাব গতিকে আহকচোন মাৰ্কেটিঙলৈ আমি গাড়ীখন পঠিয়াই লওঁ বাকী আৰু বহুত কথা আছে দৰ্শকসকল ইমান সময় আপোনালোকে দেখিলে যে আমি এজন উদ্যমী যুৱকৰ যি প্ৰচেষ্টা আমি ইতিমধ্যে আমাৰ ফেচবুকৰ জৰিয়তে বা বিভিন্ন ছ'চিয়েল মিডিয়াত লকডাউনৰ পিছত বহু কথা উত্থাপন হৈছিলে যে পথাৰো আমাৰ বজাৰো আমাৰ কিন্তু মই এটা কথা কওঁ যে কেৱল সেই কথা কৈ থাকিলে নহ'ব আমি হাতে কামে তাক কৰি দেখুৱাব লাগিব আৰু হাতে কামে কৰি দেখুওৱা এজন যুৱকৰ সৈতে আপোনালোকক চিনাকি কৰাই দিলোঁ মই কৈছোঁ যে 10ৰ পৰা 12জন যুৱকক বা যুৱক যুৱতী মহিলাই হওক তেওঁ ইতিমধ্যে সংস্থাপন দিছে মই আশা কৰিম অসমীয়া যুৱকৰ এনে যি প্ৰচেষ্টা মৃগাংক বৰুৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আৰু সফল হওক ভৱিষ্যতৰ দিনত চিকমিক অন্যান্য যিসমূহ কোম্পানী আছে সেই কোম্পানীৰ লগত ইতিমধ্যে মই জানো যে ইতিমধ্যে তেওঁৰ যিখিনি কোৱালিটি সেই কোৱালিটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিটাৰজেণ্টৰ লগত প্ৰায় সমপৰ্যায়ত ফেৰ মাৰিছে বুলি মই জানো কাৰ লগত ফেৰ মাৰিছে এনেই যদি আমি তুলনামূলকভাৱে আপোনালোকে যিটো নামটো মই ক'ব নোৱাৰিম ব্ৰেণ্ডটোৰ কিন্তু মই বেলেগ এটা ব্ৰেণ্ডৰ সৈতে আমাৰ বেংগলোৰ টেষ্টিং লেবত মোৰ প্ৰডাক্ট লৈ গৈছিলোঁ চাৰ্টটোৱে নিছিলোঁ আৰু মোৰ কোৱালিটি স্ক'ৰ আৰু তাৰ কোৱালিটি স্ক'ৰ একজেক্টলি ছেম ইটছ ৰাউণ্ড এবাউট 76%. তেতিয়াহ'লে এটা খুব ভাল লগা কথা আচলতে গতিকে এটাই কথা ক'ব বিচাৰিছোঁ যে ব্যৱহাৰ কৰক আৰু তাৰপিছত চিকমিকৰ গুণাগুণৰ সম্পৰ্কে আপোনালোকে মন্তব্য দিব আৰু মই কৈছোঁ যে সময় নামৰ এটা আমাৰ ইউটিউব চেনেল কিবা ক'ব নেকি সময়ৰ কাৰণে অভিয়াছলি অসমীয়া ইউটিউব চেনেল বহুত কম আছে কিন্তু দেই ভাল ইউটিউব চেনেল আৰু তুমি যিটো কৈছা বহুত ভাল লাগিছে ভাল প্ৰচেষ্টা দেৱাশিষো তোমাকো শুভেচ্ছা থাকিলে ৰাইজে এইটো ছাবস্ক্ৰাইব কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ যিমান মানুহলৈ যাব সিমানেই ইউটিউবটো তেওঁলোকে আগুৱাই নিবলৈ সুবিধা পাব চেনেলটোৰ ভৱিষ্যতত মিলিয়নছ ভিউজ পাওক মিলিয়ন ছাবস্ক্ৰাইবাৰ হওক তেনেধৰণৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে তেওঁলোকে আশাটো আচলতে মানে উচ্চাকাংক্ষা মানুহৰ থাকে তথাপিতো আমাৰ লক্ষ্যটো হৈছে যে কিছুমান ভাল লগা খবৰ এনেধৰণৰ যোগাত্মক খবৰবোৰ ৰাইজক দিয়া কিছুমান আচলতে আমি এতিয়া সময়ৰ গতিত কিছুমান বস্তু থাকি যায় গতিকে সেই তেনেধৰণৰ পাহৰণি কৰিবলৈ যোৱা যোগাত্মক ভাল লগা আমি এটা কথাই বিশ্বাস কৰোঁ যে ভাল লগা সময়বোৰ ভাল লগা কথাবোৰ ভাল লগা মানুহ আমাৰ মতটোৱে এতিয়া একলগ হৈ পৰে সকলোবিলাকে ভাল লগা হৈ পৰে আমি সেইটোৱেই বিশ্বাস কৰোঁ সেইকাৰণে বহুদিনীয়া পৰিকল্পনা দেৱাশিষ আৰু মোৰ গতিকে আজি আপোনাক লৈ মোৰ প্ৰথমটো অনুষ্ঠান কিন্তু মই প্ৰথম আপুনি প্ৰথম গতিকে চিকমিকৰ কথা ক'লোঁ মৃগাংক বৰুৱাৰ কথা ক'লোঁ কেনেধৰণে বেংগলোৰৰ পৰা আহি নিজৰ জন্মভূমিত নিজৰ ঠাই টুকুৰাত এটা উদ্যোগ গঢ়ি তুলিছে আৰু এই উদ্যোগৰ লগত কেইবাগৰাকীও ব্যক্তিক জড়িত কৰাইছে গতিকে তেওঁক আপোনালোকে উৎসাহ জনাওক উৎসাহ কেতিয়া তেওঁ পাব যেতিয়া তেওঁৰ প্ৰডাক্টটো আপোনালোকে কিনিব বা ব্যৱহাৰ কৰি চাব গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই বেদান্ত ভাৰ্গৱ আৰু দেৱাশিষে বিদায় লৈছোঁ পৰৱৰ্তী পৰ্যায়ত পুনৰবাৰ আপোনালোকক লগ পাম গতিকে আমাৰ অনুষ্ঠান চাই থাকিবলৈ হ'লে
আমাৰ সময় নামৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ফ'ল' কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু যদি কিবা আমাক উপদেশ দিবলগীয়া থাকে তেন্তে আমাক কমেণ্ট কৰি জনাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আৰু শেষত সকলোৰে বাবে কওঁ, জীৱন জিন্দাবাদ। জীৱন জিন্দাবাদ।